有人。Hello guys, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছা। ভালে আছা সেইকাৰণে মোৰ ভিডিঅটো চাই আছা ন। কি কবা দে আজি মাছ পুৰা চলি আছে। লোকে গাহৰি পুৰা আমি মাছ পৰিছো পুৰা লোকেল গাঁৱলীয়া খানা। আজি ৰাতিপুৱা টাইমতে এয়া আছে পিঁয়াজ আছে আৰু পিঁয়াজৰ পাত আছে আলু বইল। আলুখিনি পুৰিব লাগিছিলে কিন্তু নপুৰিলো নেজানিলো যে প্ৰথমতে পুৰিলে অলপমান টেষ্টটো বেছি হয় বুলিকে পুৰা হ'লে দুইটা মিক্স হৈ গ'লে ভাল হয়। এতিয়া অকণমান পানীয়া লাগিব তথাপিও ভাল লাগিব আৰু দে ধুনীয়াকৈ খানাটো বঢ়িয়া হ'ব। খানাটো আজি পুৰা বঢ়িয়া হ'ব ৰাতিপুৱা আৰু আজি ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে। ভিডিঅ'টো চাই থাকিবা আৰু থাম্বনেইলখন চাই পিনি গম পাইছে। আৰু আজি মানৱী কেক কাটো ল'বলৈ ওলাইছোঁ ছাগলীজনী। বেয়াছে নাপাবা আৰু দেই মানৱী বা অকল এণ্টাৰটেইনমেণ্ট কাৰণে ভিডিঅ'টো বনাম আৰু এতিয়া বনাম গা চা পুৰা ধুই ল'ম আৰু আজি বতৰটো ডাৱৰীয়া কৈছে একো নাই তথাপিও বনাই দিম ধুনীয়াকৈ। মাছখিনি বিলাহী এটা দি দিছোঁ বিৰাট বঢ়িয়া লাগিব দেই খাই পিনি। আজি পুৰা গাঁৱলীয়া খানা। আজি পেট বেয়া নকৰিব সেইটোৱে আৰু দেই নহ'লে চহৰীয়া খানা খাই মানে তেল খাই অৱস্থা নাইকিয়া হৈছে। আজি পুৰা ধুনীয়াকৈ লোকেল গাঁৱলীয়া গৰৈ মাছ আলু আৰু কি দিব বিলাহীটো বা চালানী হয় সেইটোৱে চালানী ওলালে ঠিক হ'ব। পাপাই গান বজাই থৈছিলে মই চাউণ্ডটো কমাই পিনিহে নহ'লে কপিৰাইট লাগিব যে গম পাইছে। আৰু চবেই নিজৰ কামত লাগি আছে। মই অকল 2 মিনিট 1 মিনিটৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু আগলৈ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে চাই থাকিবা তোমালোকে দেই। তো হেল্ল' গাইছ আহি গ'লোঁ দেই ধুনীয়াকৈ গাটো ধোৱা নাই কিন্তু এনেকৈ আহি গ'লোঁ। আজি মই ছাগলী মানে গোটেইখিনি তোমালোকে ফুড ব্লগাৰ মানে খোৱা যি টি তোমালোকে দেখিছা। কিছুমানে মাংস দেখায় ব্ৰইলাৰ চিকেন গাহৰি চাহৰি যি টিবোৰ দেখায়। আজি মই ঘৰত যি মানে পাত আছিল খোৱা বস্তু আৰু খোৱা পাতবোৰ চব আজি লৈ আনিছোঁ। মই এইখন কলপাতত ধুনীয়াকৈ আজি টেষ্ট কৰি চাম। এইখিনি লাইখিনি কেনেকুৱা টেষ্ট হয় মূলাখিনি কেনেকুৱা টেষ্ট হয়। এই ফুলো দিয়া ধুনীয়া হ'ব। নিমখ তেল লগাই লওঁ প্ৰথমতে। নিমখ তেল নাই অনা কিন্তু নিমখ আছে। টেষ্ট কৰি চাওঁ আৰু প্ৰথমতে পাল মূলা মূলা টেষ্টটো বঢ়িয়াই আছে। खत्म बाय बाय टाटा गुड बाय गया। জচত গোটেইটো শুনিয়া পালোঁ ওলাই আহিছিলে গোটেইগাল ভাতে চাতে। মূলাটো টেষ্টটো অকণমান ভালে আছে কিন্তু আকৌ এবাৰ টেষ্ট কৰিছা। মূলা 2খন আনিছোঁ। অকণমান জ্বলা পানীয়া আছিলে অকণমান বঢ়িয়া। মূলা পাতখিনি বঢ়িয়া আছে কিন্তু কেঁচাকৈ খাব পৰা যায়। বঢ়িয়া। এবাৰ আমাৰ কলা নিমখটো দি খাইছোঁ ৰবা। বঢ়িয়া আছে মূলা পাতটো বেষ্ট। মোৰ আলুটো খাইছোঁ ৰ খোৱা অভ্যাস নাই ওলাই আহিছে। মূলাটো গিলিব নোৱাৰিলো। হে ভগৱান এবাৰ লাইটো গিলিব পাৰোঁ নে নোৱাৰোঁ চাওঁ ৰ। লাইটো বঢ়িয়া আছে। নাই ভালে আছে।
লাইও মোৰ ধাৰ নহ'ব কেনে খাই যে মানুহখনে দেই কেঁচা বস্তু মধুৰিআম এইটো মধুৰিআম পাত হয় এইটো খাব পাৰে সৰুতে খাইছিলোঁ কিন্তু দেই আৰু কোমলীয়া নাপালোঁ দেই গাইছ এইখিনিয়ে মেনেজ কৰি দিছোঁ মধুৰিআম পাত খাব পৰা যায় দেই এইটো তুলসীটো খাব পৰা যায় তুলসীটো কামত আছে কিন্তু তুলসীটো অকণমান পুৰাই দেই ভালে আছে বঢ়িয়া এইখিনি হ'ল ধনিয়া মই অকণমান দি লওঁ এইখিনি হ'ল ধনিয়া 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 মোৰ দ্বাৰা নহ'ব দেই টেঙা পাতখন টেঙা পাত টেঙা পাতটো খাব পৰা যায় বঢ়িয়া আছে কিন্তু এইখিনি পিঁয়াজ পাত এইখিনি পিঁয়াজ পাত বেছিকৈ নাখাওঁ অকণমানে খাইছোঁ পিঁয়াজ পাতটো খাব পৰা যায় বেছ বঢ়িয়া গিলিবলৈ অলপমান দিগদাৰ হয় আৰু দেই জ্বলা লাগিছে নোলাবি বাঁহ পাতটো খোৱা এদিনো কাকো নাই থাকে মই ট্ৰাই কৰিছোঁ ইউনিক কণ্টেণ্ট ট্ৰাই কৰোঁ মই সদায় জবা ফুলে না জবা ফুল নহ'ব মোৰ সোৱাদটো বেয়া আছিল দেই এইবাৰ পাল আমাৰ ভোট জলকীয়া এটা ভগৱান বচাব দেই ইমানখিনি আছিলে আইটেম মই নোৱাৰোঁ দেই বইলো কোৱা নাছিলে এনেকৈ খাই চাইছিলোঁ ভোট জলকীয়া দিয়া গোটেইটো নাখাওঁ দেই আধা কাটিছোঁ নহয় 4 ভাগ ভোট জলকীয়াটো ভোট জলকীয়া নহ'ব মোৰ দ্বাৰা আৰে মই কালি মানৱী বাহ
ভিডিঅ' চাইছিলোঁ কেইটামান অয়ো কেনেকৈ কেঁচা কেঁচা বস্তু খায় অ' বহুত যেনেকৈ খাবলৈ মাধৱী বা তুমি প্ৰ' অসমত কেঁচা কেঁচা বস্তু খোৱাকেইটা কৈছোঁ কেঁচা কেঁচা পাত খাই যায় সুধিছোঁ কেনেকৈ খোৱা তোমালোকে মই আকৌ তুলসী আৰু লাই শাক লাই নোৱাৰিলোঁ মই অকল মধুৰি আৰু তুলসীয়ে পাৰিলোঁ আৰু জলকীয়াটো খাইছিলোঁ কিন্তু মুখৰ পানী আহিলোঁ বৰ বেয়া পুৱাই ধনিয়াটো মোৰ একেবাৰে পচন্দ নহয় তথাপিও গছৰ বোলে আছিলে ঘৰত লৈ আনিলোঁ মানৱী বা নমস্কাৰ তুমি কেনেকৈ খোৱা তোমাৰ ভিডিঅ' চাইছিলোঁ কালি মই কি তোমাৰ নলওঁ আৰু দেই ৰাম ৰাম বুলিলোঁ আৰু মানৱী বা কেৰেক্টাৰটো লৈছিলোঁ ৰাম ৰাম নলওঁ আজিৰ পৰা দেই জিন্দগীত